হেল্ল' মিচিংগাম চুপাঙ পদুং বোকাঘাট ৰঙাগড়া জাতীয় বিদ্যালয় চপা আজি সেই প্ৰাকদিনতে স্পেচিয়েল প্ৰগ্ৰেমত আহিছোঁ যিহেতুকে আজি আৰ্টিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা যোৰহাটৰ গোলাঘাট যৌথভাৱে যিখন সভা অনুষ্ঠিত কৰা হ'ব সেই ঘটনাৰ সম্পৰ্কত আজি এইখন সভাতে ৰঙাগড়া জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে মই কেন্দ্ৰীয় নেতৃবৰ্গ Sangkot kabangga pipe mirina kapamandung ngomadungno lerapna temporo sakoto ajangga pipe mirina kapamandung Nok bangun senam dia tujuh lima Nok ayam binam dia amigong mangan silakan kita kumang so saya pada nama dah hai গাইবই এটা মিচিং আৰু এটা কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈছে এটা আমি ক'ব লাগিব যে একেতৰ এটা সুকীয়া অসমৰ নাম আছে মিচিং ৰাজৰ মানে এক ইয়াংকাব্য ইয়াংগেলা এনেকুৱা গান এটা খুব জনপ্ৰিয় হৈছিলে প্ৰথম এই গানটো অলপ শুনিম তাৰপিছত কথা পাতিম Menam kona benai ayal gongnam oyo benai kalendongka ya ya kanege gene gem gamogelom semogel kamalendongka এই গানটো খুব জনপ্ৰিয় হ'ল আৰু এই কথাটো ৰিয়েল নেকি বাৰু বাস্তৱত হয় নেকি ngok jitu nitom de ang kopar riel nam nai কিন্তু nitom mone tani de okai ko motagla mamamulo ede nitom de ngok melot pe tat pomai em nam edo edem pomelang ngolu ekta kahini নহলে এটা কাহিনী ngolu milai gela edemar palen palagi kahini tar ulabo lagi em nam nitom de modo edem pila ragam okai medak bukka kiba eta kahini ase কিন্তু ngolu ke itu misa কিন্তু মিছা বুলি নাই আৰু কিবা এটা শিল্পীৰ মনত কিবা এটা আগাৰে থাকিলেহে গায় এতিয়া টংকি পেগুৰ নিচিনা বহুত মিচিং শিল্পী হ'বলৈ ইচ্ছা আছে টংকি পেগুৰ নিচিনা ফিজিকেলি মই লগ পাইছোঁ আজি মিচিং এজনে কিন্তু আপোনাৰ নিচিনা হ'বলৈ বহুত ইচ্ছা আছে আচলতে নতুন প্ৰজন্মক কেনেকৈ আপুনি গ'লৈ উঠিয়াব ngolu এইটো কাৰণে ngolu silonam ngoluke babadolaibu lugalak kan ngo popa central committee lo kabang na bupa dunggapka dunggapla ngolu sol supaklo pa sampa ngolu gola olo district ngolu missing artist association cham ngolu tangkan pa banggapom na gila anu mojo molang na taniya mowe koneng dek parang aralo ngolu dolung arang aralo dupak dak edem tangkan pa ngolu nitom sam যিকোনো ngolu solot molot apu dem আমি ngolu apung missing katam aru Bollywood lo pa molen na gila to pom na ngolu takama silo sampine ngolu kabang bang polo gudung aru semnu pa balen na yamporo pa aru kolai aru dupang na district creation semnu pa ngolu sa silo ka bangkanu sempe balen bopai ku edemu pa kangkan pa ngolu এতিয়া টংকি পেগু গাই বুলি ক'লে এটা নতুনকৈ মানুহে বহুত সুধিবলৈ ইচ্ছা কৰে নতুন এটা প্ৰজেক্ট আপোনাৰ কি আহিছে পূজাৰ ngok project de hupang ngok
Kamukang, Asinse Kamukang ang nam untuk kisedek nang lalin pun nam ngajong ৰিলিজ হোৱা নাই এতিয়ালৈকে rilis wanai dan Yampo lendo na makungat tat bilang kam na takam no pe hitom tan takam no mo kumpadong kangkan to tat bilang kam na odak channel sem share bilang ngoluk tani lokam amme share bi ma pa duda panggela kangke sulsigela odam like bilang share bilang ai semu pe missing ajon YouTube channel sem Yampor apa turiar mo nam laga pa no গাড়ী মমতাং মূল তোলা পুলিব নানক 500 বিটকু আচ্ছা মোটর সাইকেলে মমতাং মূল 200 বিটকু বাইসাইকেলে মমতাং মূল কিন্তু আপংগ আপিনক দবতমকে মলিপটকু দব এই এনেকুৱা সিচুৱেশ্যন আছিলে কিন্তু সেই কথাবিলাক গোটেই কথাবিলাক এটা আমি দেখিলোঁ যে আচলতে মূলক আগত পৰপেকা জ্যেষ্ঠ শিল্পী কেইটা কিন্তু বিখ্যাত গেলাম পিছত নাইকিয়া হৈ যায় কিয় নাইকিয়া হ'ল তাৰমানে আচল বস্তুটো সেইটো মই যিটো কৈছোঁ এতিয়া বাজেট নাই আমাৰ কাৰণে শিল্পীক কেনেকৈ মৰ্যাদা দিব বাজেটটো দিব লাগে স্পেচিয়েল বাজেট নাই আৰু শিল্পীক কেনেকৈ মৰ্যাদা দিব লাগে সেইটো মৰ্যাদা নাই বৰঞ্চ শিল্পী এজনে যদি বেন্নে চাইকেল কো বেন্নে গাইডন কো গগেলাম যদি দুকপাত মূল এদিন টানিংকে ইৰগালিক ডাঙৰক টানি ইৰগালিক যে অলে কাটো মূল শিল্পীয়ে কাপিং চব বেন্নে চাইকেল দুকম না বেন্নে গাইড ইয়াতে এটা কথা সুধিব মানে কম সময়ৰ ভিতৰতে বাবা দলে এটা জনপ্ৰিয় আপোনাৰ নামটো বেলেগ থাকিলেও বাবা দলে খুব জনপ্ৰিয় মিচিং ৰাজত বাবা দলেৰ জীৱনটো যিটো বায়োগ্ৰাফি চালে বহুত কষ্ট আপুনি সাংস্কৃতিক জগতত কেনেকৈ সোমাই পৰিছিলে এটা সাংস্কৃতিক জগতত মই সোমাই পৰাটো আচলতে এটা মানে এটা মহাভাৰত আকৌ টানিব পাৰিব অলপ টাইম লাগিব মই অলপমান অকণমান ব্যস্ত মিটিং চলি আছে কাৰণে মই বেছি দীঘলাই নকওঁ কিন্তু মই ভাবোঁ মোক জনপ্ৰিয় কৰাইছে মিচিং ৰাইজে মিচিং ৰাইজে যেনেকৈ উচি পুলিয়েন ঘূৰিব আছিলেন পুলিকেল জাৰ্চা মজানে ঠিক তেনেকৈ মিচিং ৰাইজে মই আয়াঙন বিগেল মই জাৰ্চা মিচিং টানি আয়াং গতিকে মই ভাবোঁ সেই মিচিং ৰাইজৰ কাৰণে মই কিবা এটা কৈ যাওঁ কাৰণ মোৰ কথা মই এতিয়া মই জনপ্ৰিয় নাঙৰ হাতেৰে দতম টুটম নহ'ব আমি এটা কথা ক'ব লাগিব যে আজি বাবা দলে টংকি গাই গোটেইখিনি ফিৰোজ টিমতে আহিছে আজি যোৰহাট আৰু গোলাঘাট পাৰ দুখন জিলাৰ আৰ্টিষ্ট এছ'চিয়েশ্যন গঠন কৰিবৰ সন্দৰ্ভত আহিছে বেছি সময় নাই মই এটা কথা ইয়াতে সুধিব বিচাৰিছোঁ এটা মিচিং আৰাছৰ আইন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে একেটা সময়তে মুম্বাই নিচিনা মায়ানগৰী বলিউডত এটা উজলি উঠিছে এটা ক'ব লাগিব দেশজী দলৰ কথা ক'ব লাগিব এই অকল ব্যক্তিক যদি আমাৰ এটা অনলাইনত যিটো আইডিয়া হৈ আছে মিচিং আইডিয়া যদি জাজমেণ্ট হিচাপে মাতিব পৰা যায় কিবা এটা ব্যৱস্থা আছে নেকি সিহঁতৰ নিশ্চয় যদি তেনেকুৱা দক্ষতা আছে বিশেষকৈ মই ছিংগিং লাইনত এইটো পাতিব বিচাৰিছিলোঁ ছিংগিং লাইনত যদি তেনেকুৱা দক্ষতা আছে নিশ্চিতভাৱে বোলো মতা ব্যৱস্থা আমি কৰিম আৰু এনে আমি যোগাযোগ কৰিম অকল জাজমেণ্ট হিচাপে নহয় গেষ্ট হিচাপে হ'লেও আমি যোগাযোগ কৰিম আৰু সেইটো আমাৰ আছে এইটো আলোচনা চলি আছে লাষ্ট এটা কুৱেশ্যন এটা সুধিব বিচাৰে যোৰহাট আৰু নতুন গোলাঘাট দুটাৰ পৰা আজি কমিটি গঠন কৰি যাব মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় নেতৃবৃন্দ যেতিয়া আহিছে এই মেছেজ ইতিহাস যুৱজনক কি কয় আপুনি কি মেছেজ দিয়ে আপুনি মই সেইকাৰণে মোৰ কথাটো অলপ শেষ কৰিব লাগিব আপুনি তাত মাজতে অকণমান টাইমটো দিব লাগিব সময়টো কম তাৰমানে কথা হ'ল এতিয়া নল গজিব নল মৰিব গজালি কিন্তু জীয়াই থাকিব মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন এনেকুৱা এটা লক্ষ্য উদ্দেশ্যলৈ ওলাই আহিছোঁ এতিয়া মই বাবা দলে হিচাপে মই অকলে জনপ্ৰিয় হ'ল বুলি মই ঘূৰি দিলে নহ'ব মই অকলে খাবলৈ পালে নহ'ব ঘূৰিবলৈ পালে নহ'ব গতিকে আমাৰ নেক্সট জেনেৰেশ্যনে মই যি ভুক্তভোগী আমাৰ